আপোনালোকক আগতেও আমাৰ যিটো এছ এণ্টাৰপ্ৰাইজ দোকান আছিল সেইটো দেখুৱাইছিলোঁ। তো আজিও আপোনালোকক আমাৰ যিটো এছ এণ্টাৰপ্ৰাইজ দোকান আছে তো আজিও আপোনালোকক দেখুৱাম মই। তো আমাৰ যিটো এছ এণ্টাৰপ্ৰাইজ দোকান আছে ইয়াতে আপোনালোকে মুৰ্গীৰ, হাঁহৰ ডিংকাৰ, ফিডাৰ পাব। লগতে আপোনালোকে ইয়াতে হাঁহ মুৰ্গীৰ যিটো দানা আছে দানাখিনি পাই যাব। তো আমাৰ যিটো এছ এণ্টাৰপ্ৰাইজ দোকান আছে এই দোকানত দানাখিনি আছে। যিটো আমাৰ দানা আছে এইটো শ্বৰ্ট টাৰ্ম ফিড হয়, এইটো আমি হোলচেল কৰোঁ। তো অসমৰ বহুতো ডিষ্ট্ৰিক্টত আমি আমাৰ যিটো শ্বৰ্ট টাৰ্ম ফিড দানা আছে এইটো আমি ডেলিভাৰী কৰোঁ। তো আপোনালোকৰ যদি আমাৰ যিটো ফিড আছে শ্বৰ্ট টাৰ্ম ফিড, পল্ট্ৰি ফিড সেইটো যদি লাগে আপোনালোকে পাই যাব। এইটো আমাৰ হোলচেল ৰেটত বিক্ৰী কৰোঁ আমি। তো আপোনালোকে আমাৰ যিটো গোডাউন আছে আমাৰ পৰা আপোনালোকে হোলচেল ৰেটত লৈ ৰিটেইল বিক্ৰী কৰিব পাৰিব। তো চাওক আপোনালোকে, তো আমাৰ যিটো শ্বৰ্ট টাৰ্ম ফিড আছে সেইটো আমাৰ দোকান হয়। আমাৰ যিটো দোকান আছে আমাৰ দোকানৰ ভিতৰত আমি ৰিটেইল কৰোঁ। ইয়াতে আপোনাৰ 100-150 বেগ আমি ৰাখি দিওঁ। আৰু যিটো আমাৰ গোডাউন আছে গোডাউনৰ পৰা আমি দোকানীবিলাকক দি থাকোঁ। তো আপোনালোকৰ যদি পল্ট্ৰি ফিড ল'ব খোজে তো আমাৰ যিটো এছ এণ্টাৰপ্ৰাইজ আছে এছ এণ্টাৰপ্ৰাইজ পৰা ল'ব পাৰিব আৰু আপোনালোকে ৰিটেইল বিক্ৰী কৰিব পাৰিব। আৰু আমাৰ যিটো এছ এণ্টাৰপ্ৰাইজ দোকান আছে ইয়াৰ পৰা আমি কেতিয়াবা হাঁহ মুৰ্গীৰ পোৱালি আমি ডেলিভাৰী কৰোঁ। আৰু আমাৰ যিটো হেচাৰী আছে হেচাৰীটো কমফৰ্ট লাইফ পল্ট্ৰি এণ্ড হেচাৰী আছে। তো আমাৰ যিটো দোকান আছে দোকানৰ সন্মুখতো আমি কেতিয়াবা পোৱালি পেকিং কৰোঁ। আৰু আমি যিখিনি পোৱালি পেকিং কৰোঁ আমি পেকিং কৰা পোৱালিখিনি আমাৰ বেংগলতো ডেলিভাৰী দিয়া হয়, অসমৰ সকলো ঠাইতে ডেলিভাৰী দিয়া হয়, নৰ্থ ইষ্টতো আমি ডেলিভাৰী কৰোঁ। তো আপোনালোকৰ যদি লোকেল মুৰ্গীৰ পোৱালি, লোকেল হাঁহৰ পোৱালি আৰু ব্ৰইলাৰ মুৰ্গীৰ পোৱালি, সোণালী মুৰ্গীৰ পোৱালি, কয়লাৰ মুৰ্গীৰ পোৱালি লাগে তো আপোনালোকে আমাৰ যিটো কমফৰ্ট লাইফ পল্ট্ৰি এণ্ড হেচাৰী আছে এইটোৰ লগত যোগাযোগ কৰিলেও পাব। আৰু আমাৰ যিটো দোকান আছে এছ এণ্টাৰপ্ৰাইজ ইয়াতে আহিলেও পাব। তো ইয়াতে আজি আমাৰ হাঁহৰ পোৱালি আমি পেকিং কৰি আছোঁ। ইয়াতে চাওক আপোনালোকে যিখিনি হাঁহৰ পোৱালি আছে আমি পেকিং কৰি আছোঁ, এইখিনি আমি আজি ডেলিভাৰী কৰিম। তো আপোনালোকৰ যদি পোৱালি লাগে আপোনালোকে পাই যাব। আপোনালোকে ফাৰ্মৰ মেনেজমেণ্টৰ বিষয়ে A to Z পাই যাব। পোৱালিক কি মেডিচিন খুৱাব লাগে, কেনেকৈ পোহপাল কৰিব লাগে গোটেইখিনি পাই যাব। দানা যদি লাগে আপোনালোকৰ দানা পাব, মুৰ্গীৰ ফিডাৰ, ডিংকাৰ, হাঁহৰ ফিডাৰ, ডিংকাৰ আপোনালোকে পাই যাব। চাওক ইয়াতে আমাৰ আইজল দাই হাঁহখিনি পেকিং কৰি আছে। তো আমাৰ অসমৰ বিভিন্ন ঠাইত পোৱালিখিনি পঠোৱা হয়। তো আপোনালোকৰ যদি হাঁহ মুৰ্গীৰ পোৱালি লাগে তো পাই যাব। তো চাওক এইখিনি আমাৰ হাঁহৰ পোৱালিখিনি আইজল দাই পেকিং কৰি আছে। এইটো আমাৰ ডিংকাৰ ফিডাৰ। আমাৰ যিখিনি মানে আমাৰ দোকানত আমি জাষ্ট অলপ ডিংকাৰ ফিডাৰ দানা ৰাখি দিওঁ। আৰু আমাৰ যিটো গোডাউন আছে গোডাউনত আমি তাতে বহুত ষ্টক আছে। তো আমাৰ যিটো দোকান আছে আপোনালোকে এছ এণ্টাৰপ্ৰাইজৰ পৰা হোলচেল ৰেটত পাই যাব। আৰু হোলচেল ৰেটত লৈ আপোনালোকে নিজেও মানে ৰিটেইল কৰিব পাৰে। আৰু যিসকল ফাৰ্মাৰ বন্ধুসকল আপোনালোকে ফাৰ্ম কৰি আছে আমাৰ যিটো এছ এণ্টাৰপ্ৰাইজ আছে ইয়াতে আহিব, আপোনালোকে হোলচেল ৰেটত ডিংকাৰ ফিডাৰ পাই যাব। আৰু হাঁহ মুৰ্গীৰ পোৱালি লাগিলে পাই যাব। তো চাওক আপোনালোকে কেনেকৈ পেকিং কৰি আছে আইজল দাই। তো চাওক এইটো আমাৰ হাঁহৰ পোৱালি। এইখিনি হাঁহৰ পোৱালি। আৰু আমাৰ যিটো এড্ৰেছটো আপোনালোকক মই দেখুৱাই দিম।
সেইটো চাওক আপোনালোকে ৰাস্তাৰ অপজিট ছাইডত শংকৰদেৱ স্কুল আছে। এইটো বৰপেটা ৰোডৰ যিটো খৈৰাবাৰী শংকৰদেৱ স্কুল আছে সেইটো শংকৰদেৱৰ সেইটো শংকৰদেৱ ইউনিকেতন উত্তৰ বৰপেটা ৰোড। তো শংকৰদেৱ স্কুলৰ অপজিট ছাইডত যিটো মানাছ ৰোড আছে, মানাছ ৰোডৰ অপজিট ছাইডত যিটো বৰপেটা ৰোড আছে, বৰপেটা ৰোডৰ উত্তৰ পিনে উত্তৰ বৰপেটা ৰোড খৈৰাবাৰীত আমাৰ যিটো এছএছ এণ্টাৰপ্ৰাইজৰ দোকান আছে এইটো দোকান হয়। তো আপোনালোকৰ যদি দানা লাগে, লোকেল মুৰ্গীৰ পোৱালি, লোকেল হাঁহৰ পোৱালি লাগে তো আপোনালোকে পাই যাব। তো চাওক এইটো আমাৰ ফিড হয়। ইয়াত আমি 100 পৰা 150 বেগ ফিড ৰাখোঁ আমি ৰিটেইল বিক্ৰী কৰাৰ কাৰণে। আৰু আমাৰ যিটো গোডাউন আছে, গোডাউনৰ পৰা আমি হোলচেল ৰেটত বিক্ৰী কৰোঁ। আমাৰ বহুতো দোকান আছে, সিহঁতে আমাৰ পৰা হোলচেল ৰেটত লৈ সিহঁতে ৰিটেইল বিক্ৰী কৰে। তো আপোনালোকে যদি হোলচেল ৰেটত ডিংকাৰ ফিডাৰ দানা লাগে তো আমাৰ যিটো এছএছ এণ্টাৰপ্ৰাইজ আছে বা কমফৰ্ট লাইফ পল্ট্ৰি এণ্ড হেচাৰী আছে তো আপোনালোকে যোগাযোগ কৰিব, তো আপোনালোকে পাই যাব।